এছএমএন ইণ্ডিয়া নিউজলৈ স্বাগতম। ষ্টুডিঅ'ত মই ফিৰোজ আহমেদ। আজিৰ দিনটোৰ বাতৰিসমূহ লৈ আহিছোঁ আপোনালোকৰ মাজত। লংকাত ব্যতিক্ৰমী বিহু। ভোগালীৰ আনন্দ উল্লাসৰ মাজত এতিয়া বিলীন হৈ পৰিছে ৰাজ্যবাসী। উৰুকাৰ নিশা হাঁহে মাহে এসাঁজ খাই মেজিৰ জুইৰ তাপত সকলোৱে অপায় অমংগল দূৰ কৰাৰ কামনা কৰিছে। লংকাৰ কাকীৰ বালিসত্ৰ গাঁৱত দেখিবলৈ পোৱা গৈছে এক ব্যতিক্ৰমী দৃশ্য। কাকীৰ বালিসত্ৰ গাঁৱৰ ৰাইজে ভেলাঘৰ বনাই কেৱল ভোজ ভাতৰ আয়োজন নকৰি ৭০ বছৰীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি ভেলাঘৰত উৰুকাৰ নিশা সকলো ৰাইজে মিলি নামৰ লগতে থিয় নাম গায় আৰু ভাগৱত পাঠ কৰি শংকৰী কলা সংস্কৃতিৰ চৰ্চা কৰে। উৰুকাৰ নিশা সমগ্ৰ ভেলাঘৰখনৰ চৌপাশ আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰি তোলে এছএমএন ইণ্ডিয়া নিউজ। এইদৰে ভেলাঘৰ নিৰ্মাণ কৰি তেখেতে ভকতবৈষ্ণৱ একত্ৰিত কৰি আৰু অপবিত্ৰবিলাক দূৰ কৰিবৰ কাৰণে তেখেতসকলে ভেলাঘৰ নিৰ্মাণ কৰি দহন কৰি এই কাৰ্যটো তেখেতসকলে ৰাইজলৈ আগবঢ়াই থৈ গৈছে। আৰু সেই মৰ্মে আমিও সেই গুৰুজনাৰ আৰ্হিৰে আমি ইয়াতো ভেলাঘৰ নিৰ্মাণ কৰি আমাৰ শৰাই শলিতা সমষ্টিনি পাতি ভাগৱত পাঠৰ অন্ত নাম প্ৰসংগৰ শেষফালে আমি কাকীৰ পৰা অৰুণ বৰা, এছএমএন।